তেজপুৰৰ মাছ নমস্কাৰ মোৰ ভাইটি ভণ্টি নাতিপুতি ভটিয়াভটিসকল তোমালোকক আজি মই অন্য এটা ভিডিঅ' দেখুৱাওঁ যি তোমালোকক অকণমান দেৰি চাবা আৰু চাই লৈ অকণমান মনোৰঞ্জন কৰিবা। এয়া মই আহিছোঁ যিখন ভাৰতৰ ইণ্ডিয়া গেট বুলি কয়, ছেকেণ্ড ইণ্ডিয়া গেট, সেই ইণ্ডিয়া গেট ভাগ আছে তেজপুৰ চহৰত। মই তাকে চাবলৈ আহিছোঁ। তোমালোকক যিমান দূৰ পাৰোঁ তোমালোকক দেখুৱাম, তোমালোকে চাবা। ছেকেণ্ড গেট তাকে চাবলৈ আহিছোঁ। বৰ ধুনীয়া লাগিছে, ধুনীয়া পৰিৱেশন আছে। এখন ফুৰি গৈ পেলাই দেখুৱাই দিছোঁ, মজা লাগিছে বস্তুবিলাক দেখি। এইফালে দেখুৱাই দিয়া। কিন্তু পইচাটো দি গ'লে ধৰ পাই গ'লে তোমালোকৰ যিসকলে দেখা নাই তোমালোকে নিশ্চয় আহিবা। ইণ্ডিয়া বুলি কয়, ভাল লাগিছে দেখি, মৰম লগা হয়। বহুত মনোমোহা দৃশ্য ইয়াত পৰা যিনি চোৱা তিনি মজা লাগিছে, ভাল লাগিছে চাই। এয়াই হ'ল ইণ্ডিয়া ছেকেণ্ড গেট। তোমালোকে দেখিছা, এয়া ইণ্ডিয়া ছেকেণ্ড গেট হ'ল এয়াই। এইভাগে হ'ল ইণ্ডিয়া ছেকেণ্ড গেট বুলি কয়, ইণ্ডিয়া ছেকেণ্ড গেট বুলি কয়। আৰু এইবিলাক আগৰ পুৰণা বান ৰজা দিনৰ এইবিলাক শিলালিপি এইবিলাক আছে। ইয়াতে মূৰ্তি কথা আছে, এইবিলাক শিলালিপি। মূৰ্তিবিলাক দেখুৱাই দিয়াচোন, কি ধুনীয়া ধুনীয়া মূৰ্তি আছে এইবিলাকৰ শিলালিপি। এইবিলাক আগৰ, এতিয়া নতুন কৰি পেলাইছে। এয়া মেইন গেটখন দেখুৱাই দিওঁ। এই হ'ল ইণ্ডিয়াৰ মেইন গেট, ছেকেণ্ড গেট বুলি কয়, ইণ্ডিয়াৰ ছেকেণ্ড গেট। এয়াই আমাৰ তেজপুৰত অৱস্থিত, তেজপুৰতে আছে। ধুনীয়াকৈ পূজা পাৰ্বণ কৰে, ইণ্ডিয়া ছেকেণ্ড গেট বুলি কয়। আৰু বহুত মনোমোহা। তোমালোকে আহিবা কেতিয়াবা, যিসকলে চোৱাহি নাই তোমালোকে চাবাহি আহি। আৰু ভাল লাগিছে, দেখিও বহুত ভাল লাগিছে আৰু বহুত মজা পৰিৱেশটো চোৱাচোন, কি মজা লাগিছে। তোমালোকে চাবা দেই, তোমালোকে আহিবা কেতিয়াবা নিশ্চয়। নামিব পাৰিম নাই ইণ্ডিয়া ছেকেণ্ড গেটৰ পৰা আমি এতিয়া যামগৈ। এতিয়া গধূলি সময়ো হৈছে আৰু ভিডিঅ' তোমালোকক সম্পূৰ্ণ চাবা। কি মজা ফুল, মৰম লগা ফুল আছে ইণ্ডিয়া ছেকেণ্ড গেটত। আৰু তেজপুৰতে আছে। আৰু তোমালোকে আহি এপাক দৰ্শন কৰি যাবাহি, দেখিবলৈ ভাল লাগে। আৰু মনোমোহা দৃশ্য ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ হৈ আছে। তোমালোকে আহি চাবাহি দেই। আৰু যিসকল ওচৰসকল তোমালোক দেখিছাই বাৰু চাগে ন, দূৰণিসকলো আহিবা, ইয়াত চাবলৈ আহিবা, এইবিলাক জেগা চাবলৈ আহিবা। তুমি এপাক মোবাইলটো ঘূৰাই দেখুৱাই দিয়াচোন, কি ধুনীয়া ধুনীয়া পৰিৱেশ, কি মজা লাগিছে। তুমি কি চাবা ইমান ধুনীয়াকৈ, ইমান ধুনীয়া লাগে, ইমান মজা লাগে। তোমালোকে আহিবা বুলি বহুত আশা থাকিল। চাবাহি নিশ্চয়। ধন্যবাদ।